Hey, hi everyone. Good morning. Welcome এটা নতুন ভিডিঅ'লৈ। কি খবৰ সকলোৰে? মই আজি জাষ্ট ৰাতিপুৱা মই সোনকালে শুই উঠিলোঁ। তো ৰাতিপুৱা আজি মই দেখি আচৰিত, ইমান কুঁৱলী চাওকচোন। এপ্ৰিলত মই ইমান কুঁৱলী মাৰি নিব, এনেকুৱা লাগিছে যেন জানুৱাৰী হয়। ক্লাইমেট কি ধৰণে চেঞ্জ হৈছে, আচৰিত ন? Hey, hi everyone. তো এতিয়া মই আইটেমছখিনি ৰেডি কৰি ল'লোঁ পাতি চাপ্তা বনাবলৈ। তো ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়, বনাব পাৰোঁনে নোৱাৰোঁ ভালকৈ। তো মই গোটেই আইটেমছখিনি লৈ ল'লোঁ। তো ফাৰ্ষ্ট মই এইখিনি চাউলৰ গুড়ি 2 কাপ। তাৰপাছত ইয়াত লৈছোঁ ময়দা আধা কাপ, আৰু ইয়াত চুজি অলপমান, আধা কাপৰো কম। এতিয়া এইখিনি মিক্স কৰি লওঁ। তাৰপৰা ইয়াত চেনি দিবলৈ আছে। চেনি নহয়, নিমখ বহুত, একদম একেবাৰে কম আৰু অকণমান। তো ইয়াত নিমখ দিলোঁ। তো এতিয়া এইখিনি ভালকৈ মিক্স কৰি লওঁ। যোৱাকালি কেক এটা বনালোঁ, চকলেট কেকে বনালোঁ। আগতে এবাৰ বনাই থোৱা আছিলে, সেইকাৰণে তাৰ একো ভিডিঅ' নকৰিলোঁ। তো এতিয়া এইটো মই ফাৰ্ষ্ট ট্ৰাই কৰি চাওঁ। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। অলপ পানী ঢালি ঘোলটো বনাই লওঁ। তো এইখিনি মই ভালকৈ ফেটি ল'লোঁ। কমচে কম 3-4 মিনিটমান, 5 মিনিটমান হ'লেও ভালকৈ ফেটিব লাগে, যাতে একদম হেৰি হৈ যায় একদম ধুনীয়াকৈ। তো ইয়াৰ ঘোলটো আপুনি দেখিছে। তো কনচিষ্টেঞ্চিটো ইমানটো হ'ব লাগে বুলি কয় আৰু দেই। তো কনচিষ্টেঞ্চিটো ইমান হ'ব লাগে। ইয়াত বহুত ভেৰাইটিজ, বহুতে বেলেগ ধৰণে বনায়। তো মই এনেকৈ এবাৰ ট্ৰাই কৰি চাইছোঁ। তো এইটো ইমানটো থিকনেছটো। তো এতিয়া এয়া থৈ লওঁ আধা ঘণ্টামানৰ কাৰণে। তাৰপাছত তাৰ কাৰণে এতিয়া যোনখিনি ভিতৰত ষ্টাফ যোনখিনি বনাম সেইখিনি ৰেডি কৰি লওঁ। তো ইয়াত এতিয়া আমি প্ৰথমে গাখীৰ লৈ লওঁ। তাৰ লগতে অলপমান পাউডাৰ গাখীৰ, বেছি নহয়, হাফ কাপতকৈ কম। তাৰপৰা ইয়াত গুড় 1 বাতি মিডিয়াম চাইজত। মিঠাটো নিজৰ ওপৰত ডিপেণ্ড কৰে আৰু কিমান মিঠা দিয়ে বা কিমান লাগে। বেছি হ'লেও, যদি বেছি মিঠা খায় তেনেহ'লে বেছি সৰহকৈ দিব লাগে, যদি কম লাগে তেনেহ'লে কম। তো মই ইয়াৰ বাতিটো একদম ফুল বাতিকৈ লৈছিলোঁ, সৰু বাতিটোত। আৰু ইয়াৰ পৰা মই অলম'ষ্ট আপোনাৰ 80% দিলোঁ আৰু ইয়াত এতিয়া অকণমান চাউলৰ গুড়িও মিলাই দিম। আৰু লগতে অকণমান নিমখ, শ্লাইটলি অকণমান। তাৰপৰা একদম ল' ষ্টিমত এইখিনি লৰাই থাকিব লাগে মুঠতে। একদম ল' ফ্লেমত এইখিনি লৰাই থাকিব লাগে, লাহে লাহে শুকুৱাই পেলাব লাগে তাৰমানে অলপ। তো এইখিনি মই এতিয়া লৰাই আছোঁ কণ্টিনিউ। তো অকণমান থিকনেছটো এনেকুৱা আহিছে, দেখিছে আপোনালোকে। এইখিনি মই বনাই হৈ গ'ল, যিমান পাৰোঁ সিমান শুকুৱালোঁ। তো আপুনি দেখিছে থিকনেছটো কিমান, ইমানটো ডাঠটো হ'ব লাগে আৰু। তো এইফালে টাৱাখন গৰম কৰি ল'লোঁ। যিমান পাৰোঁ হিটটো কমাই থ'ব লাগে। বাকী এইখিনি আৰু আপুনি এইখিনি থিকনেছখিনি দেখিছে, ইমানটো থাকিব লাগে। আৰু বাকী এইখিনি ভিতৰৰ ষ্টাফখিনি। তো তেনেকৈ বনোৱা আৰম্ভ কৰোঁ। কেনেকুৱা হয় নাজানো, ট্ৰাই কৰোঁ বলক এতিয়া। কি হয় নাজানো আৰু দেই। ফাৰ্ষ্ট এটেম্প লাগি ধৰিলে, কাৰণ টাৱাখনত অলপ কিবা এটা দি ল'ব লাগে, তেল বা অকণমান ঘিউ চিউ বা বাটাৰ কিবা এটা। আৰু মই সেইটো নিদি পেলাই এনেকুৱা কৰি দিলোঁ, তো লাগি ধৰিলে এয়া। তো তেনেহ'লে নেক্সট ট্ৰাই। মই ইয়াত ঘিউ দি লৈছোঁ এইবাৰ। তো এতিয়া ছেকেণ্ড এটেম্প। যেতিয়া অলপ শুকোৱা লেখীয়া হ'ব, তেতিয়া দি দিব লাগে।
পাইছোঁ নেকি বাৰু পাইছোঁ নেকি অকণমান বাৰু চাওঁ লাষ্টত কি হয়গৈ টেষ্ট কৰি চাওঁ ভালকৈ চাই লওঁ তাৰপৰা জনাই আছোঁ তো এইকেইটা কি বনিলে আৰু এতিয়া মা পাপাক টেষ্ট কৰিবলৈ দিওঁ ত' আৰু মই ট্ৰাই কৰোঁতে ঠিক ঠাক হ'ল খালি মই এটা বস্তু গম পালোঁ ইয়াত মই মানে আপোনাৰ কি কয় চাউলৰ গুড়িটো অলপ বেছি দিলোঁ লগতে আপোনাৰ ময়দা দিব লাগিছিলে ময়দাটো অলপ বেছি দিব লাগিছিলে তো সেইকাৰণে মানে বা চাউলৰ গুড়িটো জানো কিহৰ হয় কোনটো চাউলৰ গুড়ি হয় নাজানো মানে অলপ ফাটি গৈছে বস্তুটো তথাপিও 50% হৈছে 50% পাৰিছোঁ 50% নোৱাৰিছোঁ ফাৰ্ষ্ট ট্ৰাইত তো মা পাপাক দিলোঁ তো এনেকৈ বস্তুটো একদম একজেক্টলি মানে ভালকৈ ৰোল বা তেনেকুৱা দেখিবলৈ ইমান ঠিক নাই হোৱা কিন্তু টেষ্টটো ভাল হৈছে কিন্তু একদম তো মই এতিয়া ট্ৰাই কৰি চাওঁ টেষ্টটো ভাল হৈছে মা পাপাও টেষ্ট ভাল হৈছে বুলি কৈছে ময়ো টেষ্ট কৰি চালোঁ তো টেষ্টটো ভাল হৈছে খালি মানে একবাৰ মানে প্ৰপাৰ দেখিবলৈ ধুনীয়া লেভেলত হোৱা নাই আৰু তথাপি ফাৰ্ষ্ট ট্ৰাই ঠিকেই আৰু পাইছোঁ বুলি কৈছোঁ 50-50 আৰু হেই এভৰিৱান হাই হোৱাটছআপ তো এতিয়া আমি নেক্সট ট্ৰাই কৰোঁ বানানা কেক তো তাৰ কাৰণে মই বস্তুখিনি ৰেডি কৰি থৈছোঁ তো আপোনালোকক দেখুৱাই লওঁ আৰু বনোৱা আৰম্ভ কৰোঁ বলক তো ইয়াত মই লৈছোঁ এইখিনি চেনিগুড়ি তো ইয়াত 1 কাপ ময়দা তাৰপৰা ইয়াত বেকিং পাউডাৰ তাৰপৰা এইটো আৰু ককোৱা পাউডাৰ আছে এইটো দিওঁটো চাই লওঁ তাৰপৰা ইয়াত কল 2টা মানে কণী 3টা আৰু বাকী এইখিনি বস্তুখিনি তো তেনেহ'লে আগে মই মিক্স কৰি লওঁ তাৰপৰা দেখুৱাই আছোঁ তেনেহ'লে বনোৱা আৰম্ভ কৰোঁ বলক কলকেইটা গুচাই ল'লোঁ তো এতিয়া এইকেইটা আগতে মেছ কৰি লওঁ ভালকৈ তো এইখিনি কলখিনি একদম ভালকৈ মেছ কৰি ল'লোঁ তো এতিয়া ইয়াত নেক্সট ময়দাখিনি দিম আৰু চেনি গুড়িখিনি দি পেলাই ভালকৈ মিলাই ল'ম লগতে হেৰি কণী 3টা আছে সেইকেইটা দি ল'ম মানে মোৰ তেনেকুৱা ট্ৰাইপড এডাল নাই তাৰমানে ভাল মানে কি এডাল আছিলে এডাল চেলফি ষ্টিক টাইপৰ এডাল তো সেইডাল কিন্তু মানে গম পাই দিগদাৰ হয় তো সেইকাৰণে ট্ৰাইপড তেনেকুৱা নাই তো সেইকাৰণে মানে এখন হাতে ধৰি পেলাই এখন হাতে কৰিবলৈ অলপ দিগদাৰ হয় তো তাৰ কাৰণে মানে মই এনেকৈ জাষ্ট দেখুৱাই পেলাই ফোনটো আগত থৈ লওঁ তাৰপৰা কৰি লওঁ এডাল কিনিব লাগিব ভালকৈ তো তেনেহ'লে মই বাকীখিনি মিক্স কৰি লওঁ তাৰপৰা দেখুৱাই আছোঁ তো এইখিনি হৈ গ'ল আপোনাৰ হেৰি ময়দা তো এইখিনি ইয়াত মিক্স কৰি দিওঁ তো এইখিনি চেনি হয় কিন্তু মানে এইখিনি মিক্সিত মানে গুড়ি কৰি লৈছিলোঁ কিন্তু তথাপিও আপুনি চালি ল'ব লাগে নহ'লে মানে কি হয় কিছুমান মানে এনেকুৱা থাকে গুড়ি নহয় তো সেইখিনি পাছত মানে কি হয় ৰেকৰ্ড থাকিলে মানে ভাল নালাগে খাই পেলাই তো সেইকাৰণে মই প্ৰথমে চালি লওঁ তাৰপৰা দেখুৱাই আছোঁ এইখিনি থাকি গ'ল এইখিনি ভালকৈ গুড়ি হোৱা নাই তো সেইকাৰণে মানে চালি ল'লে এইখিনি চালি লোৱাখিনি এইখিনি বাকীখিনি এইখিনি তো তেনেহ'লে বাকীখিনি মই মিক্স কৰি পেলাই মই দেখুৱাই আছোঁ দেই তো এয়া বাকীখিনি কণী চেনি ভাঙি দিলোঁ তো এইখিনি মই ভালকৈ এতিয়া মিক্স কৰি লওঁ তাৰপৰা দেখুৱাই আছোঁ তেল 1 কাপ ৰিফাইন তেল তো এইফালে মোৰ এইখিনি বেটাৰখিনি একদম ৰেডি হৈ গ'ল তো এইফালে মায়ে এতিয়া মালপোৱা বনাব লৈছে তো এইখিনি কালি ৰেডি কৰি থোৱা তো আজি আৰু ভালকৈ লৰাই মেলি দিছোঁ আৰু তো মায়ে এতিয়া বনাব মালপোৱা আৰু মই এতিয়া কেকটো লাহেকৈ বনাবলৈ আৰম্ভ কৰিছোঁ আৰু মানে হেৰিত দিবলৈ অ'ভেন নাই তো সেইকাৰণে হেৰিত বনাওঁ কেৰাহীত এইটো মই যোনটোত কেক বনাওঁ তো সেই বাতিটো লৈ ল'লোঁ তাত অকণমান মই ঘিউ লগাই পেলাই গৰম কাৰণ মানে নহ'লে কেকটো লাগি দিব পাৰে তো অলপ মই ঘিউ লগাই পেলাই ঘিউখিনি লগাই লওঁ তাৰপৰা ইয়াত বেটাৰখিনি দি পেলাই মই কুকাৰটোত দি কুকাৰ বোলে কেৰাহীখনত দি পেলাই মই বহাই দিম ষ্টেণ্ডডাল দি ল'ম তাৰ লগত তো এইখিনি ইয়াত বাতিটোত দি দিলোঁ তো এতিয়া মই এইখিনি কেৰাহীত বহাই দিম তাৰপৰা ঢাকি দিম ইয়াত বহাই দিলোঁ এতিয়া ঢাকি দিম আৰু তাৰপিছত আৰু যিমান দেৰি হয় মাজতে এবাৰ চাম ধুনীয়াকৈ সিজিছে তাৰপৰা উঠাই দিম এতিয়া হ'লগৈ বৰ্তমান তো মানে একেবাৰে হৈ যোৱা নাই মানে চব কৰি মেলি ৰেডি থ'লোঁ এতিয়া কেৰাহীখনত থৈ দিলোঁ বহাই দিলোঁ এতিয়া গেছত তো এতিয়া যিমান সময় লাগে মাজতে এবাৰ চেক কৰি চাম যদি ধুনীয়াকৈ সিজিছে তেনেহ'লে পাৰফেক্ট চাই লওঁ তাৰপৰা খাবলৈ কেনেকুৱা হয় ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ বানানা কেক তো লগ পাই আছোঁ আকৌ সোনকালে আপডেট দি আছোঁ এয়া মায়ে বনালে মালপোৱা একদম মজা হৈছে হেই হাই এভৰিৱান আজি বহুত দিনৰ পাছত মই আকৌ শ্বুটিং আৰম্ভ কৰিছোঁ ইউটিউব ভিডিঅ' বনোৱা মাজতে বনোৱাই হোৱা নাছিলে মাজত মানে কেইবাদিনো হ'ল তো সেইদিনাখন যোনদিনাখন মই লাষ্ট মই কেক বনাই আছিলোঁ তাৰপাছত মই শ্বুট কৰা নহ'ল আলহী আহিছিলে তাৰপাছত মানে মই কেকটো দেখুৱাবলৈ নহ'ল কাৰণ কেলৈ খাই খতম তো সেইকাৰণে এইকেইদিন একো মই এনেকৈ শ্বুটো কৰা নাছিলোঁ একো তো
ভাবিলোঁ ভিডিঅ'খিনি আধাখৰীয়া হৈ আছে, তো সেইকাৰণে এইটো ভিডিঅ' বনাই পেলাই মই বোলো ভিডিঅ'টো কমপ্লিট কৰি আপলোড কৰোঁ। তো তেনেহ'লে সোনকালে নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ।